হে সাধুসক আপোনাসবক ভাগৱত জ্ঞান ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। হে প্ৰভুসকল, আজিৰ বিষয় আপোন কুশল চোৱা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম। এই যুগ ধৰ্মনো কি? যুগ ধৰ্ম জনা আগতে আমি যুগৰ বিষয়ে কিছু কথা জানোচোন আহক। তাৰপিছত আমি ধৰ্মৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ভাৰতীয় জ্যোতিষ গণনা বা কাল গণনা মতে দুই পক্ষ অৰ্থাৎ কৃষ্ণপক্ষ আৰু শুক্লপক্ষ মিলি এটা মাহ আৰু তেনে 24 পক্ষ মিলি 12 মাহ বা 1 বছৰ হয়। মাহ আৰু বছৰৰ পৰৱৰ্তী ডাঙৰ একক হ'ল যুগ। ঋগ্বেদত যুগৰ কথা উল্লেখ আছে। বেদাংগ জ্যোতিষৰ মতে বৈদিক যুগত 5 বছৰক এক যুগ বুলি ধৰা হৈছিল। তৈতৰীয় ব্ৰাহ্মণ আৰু মহাভাৰতৰ আদি পৰ্বতো 5 বছৰক এটা যুগ হিচাপে ধৰা হৈছিল। তেনেদৰে স্থানভেদে 12 বছৰত এক যুগ আৰু 60 বছৰতো এটা যুগ বুলি কিছু গ্ৰন্থত পোৱা যায়। এই যুগ অনুসৰি 4টা যুগ বুলি ধৰা হয়: সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। সত্য যুগৰ বয়স 17,28,000 বছৰ। সত্য যুগত ঈশ্বৰৰ মূল অৱতাৰকেইটা হৈছে মৎস্য, কুৰ্ম, বৰাহ আৰু নৰসিংহ। ত্ৰেতা যুগৰ বয়স 12,94,000 বছৰ। ত্ৰেতা যুগত বামন, পৰশুৰাম আৰু শ্ৰীৰাম এই 3টি অৱতাৰ ধৰিছিল। দ্বাপৰ যুগৰ বয়স 8,64,000 বছৰ। এই দ্বাপৰ যুগত পূৰ্ণকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই অৱতাৰ লোৱাৰ লগতে বলোৰামেও এটি অৱতাৰ ধৰিছিল। কলি যুগৰ বয়স 4,32,000 বছৰ। কলি যুগত বুদ্ধ অৱতাৰ হৈছিল। লগতে কলিৰ শেষত কল্কি অৱতাৰ। এই 10টি অৱতাৰ। দ্বাপৰ যুগত পূৰ্ণকৃষ্ণ ভগৱান বৈকুণ্ঠ পয়নৰ পাছত ঘোৰ কলিয়ে পৃথিৱী ৰাজত্ব কৰিলে। মহাগুৰু শুকদেৱ মহন্তই ভাগৱত ধৰ্ম কীৰ্তন মৃত্যুমুখী শাপগ্ৰস্ত পৰীক্ষিতক যেতিয়া ভাগৱত কৈ আছিল, তেতিয়া পৰীক্ষিত মহাৰাজে এই যুগ ধৰ্মৰ লক্ষণ কেনেকুৱা, এই যুগ ধৰ্ম কি হ'ব, এই সম্পৰ্কত শুকদেৱ মহন্তক পৰীক্ষিতে প্ৰশ্ন কৰিছিল। কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ, কহিও গুচুক মোৰ সংশয় মনৰ। বিশেষকৈ এই 4 যুগৰ যুগ ধৰ্মনো কি আৰু কলি যুগৰ লক্ষণসমূহ হে গুৰু মোক জনাওক। তেতিয়া ৰজা পৰীক্ষিতৰ এই প্ৰশ্নত মহাগুৰু শুকদেৱ মহন্তই উত্তৰ দিছিল এনেদৰে: শুনিয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন, শুনিও নিপতি যুগ ধৰ্মৰ লক্ষণ। হে পৰীক্ষিত ৰজা, মই ভিন্নে ভিন্নে 4 যুগৰ প্ৰজাসকলৰ চৰিত্ৰ আৰু সেই যুগ ধৰ্ম সিদ্ধান্ত কওঁ শুনা। সত্য যুগত ধৰ্ম সবল হৃষ্টপুষ্ট আছিল। তপ, সত্য, দয়া, দান এই 4 পাও ভৰিৰ ওপৰত ধৰ্ম বৰ্তি আছিল। সত্যত আছিলা ধৰ্ম হৃষ্টপুষ্টভাৱে, তপ, সত্য, দায়া, দান থাকে 4 পাৱে। সত্য যুগত ব্ৰাহ্মণ, ক্ষত্ৰিয়, ক্ষুদ্ৰ, বৈশ্য 4ও জাতিয়ে হৰি ভক্তিপৰায়ণ আছিল। সেইকাৰণে 4ও জাতি সমানে উত্তম বুলি সমাজত পৰিগণিত হৈছিল। ত্ৰেতা যুগ আহি পোৱাৰ লগে লগে ধৰ্ম একপাত এখন ভৰি নষ্ট হ'ল। লোকসকল কিঞ্চিত প্ৰমাদত পৰিল। লোক সমাজৰ আধ্যাত্মিক চিন্তাধাৰা কিছু নিম্ন স্তৰলৈ স্খলিত হ'ল। ত্ৰেতাত পাইলেক আহি কিঞ্চিত প্ৰমাদ, ভাঙিলেক অধৰ্মে ধৰ্ম একপাদ। ত্ৰেতা যুগত ধৰ্মৰ এখন ভৰি ভাগিল। সেয়েহে কৈছে শাস্ত্ৰই: ব্ৰাহ্মণে ধৰিলে মাত্ৰ ভকতিৰ আতি, নপাৰিলে ৰাখিবে অপৰ 3 জাতি। স্বৰ্গক বাঞ্ছয় কৰে যাগ যজ্ঞ দান,
এতেকে তেতাত ভৈল বিপ্ৰেষে প্ৰধান। তেতা যুগত মাত্ৰ ব্ৰাহ্মণসকলেই বেদবিহিত ধৰ্ম কৰ্মসমূহ শুদ্ধভাৱে আচৰণ কৰিছিল আৰু তেওঁলোকে উত্তম জাতি আছিল। কিন্তু দ্বাপৰ যুগ আহি পোৱাৰ লগে লগে ধৰ্মৰ দুখন ভৰি নষ্ট হ'ল। লোকসকল আধ্যাত্মিক ভেটিৰ পৰা আৰু বেছি স্খলিত হ'ল। লাহে লাহে ৰজোগুণৰ প্ৰভাৱ বাঢ়ি আহিল। সেয়ে শাস্ত্ৰই এনেদৰে কৈছে, দ্বাপৰ যুগৰ লোক হৈবে জ্ঞানভ্ৰষ্ট, দুই পাদ ধৰ্ম অধৰ্মে কৰে নষ্ট। আৰু এনেদৰে শাস্ত্ৰত কৈছে, সবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, ধন জন গৃহ বিষয়ত ততপৰ, ৰাতি দিনে সকাম কৰ্মত আশকতি, ব্ৰাহ্মণক ক্ষত্ৰিয়ে মাত্ৰ ধৰিলে ভকতি। দ্বাপৰ যুগত লোকসকল শ্ৰীমন্ত আছিল। অধ্যয়ন অধ্যাপনা লোকধৰ্মৰূপে প্ৰচলিত আছিল। বিষয়ৰ আসক্তিয়ে বৈশ্য আৰু শূদ্ৰসকলক ধৰ্মৰ প্ৰতি উদাসীন কৰি তুলিছিল। মাত্ৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলেই নিষ্ঠা সহকাৰে বৈদিক ধৰ্মসমূহ পালন কৰিছিল। কিন্তু কলিযুগ আহি পোৱাৰ লগে লগেই অধৰ্মই ধৰ্মৰ তিনিখন ভৰি নষ্ট কৰিলে। শেষত চতুৰ্থ চৰণকো নষ্ট কৰিলে। হে প্ৰভুসকল, চাওকচোন যুগ ধৰ্মত কেনেধৰণে আহি আহি আমি কোনটো স্তৰত উপনীত হৈ আছোঁ। সেইকাৰণে শাস্ত্ৰই এনেধৰণে কৈছে, কলিত অধৰ্ম হৈবে হৃষ্ট পুষ্ট ভাৱ, ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাও, চতুৰ্থ চৰণ পাছে কৰিবে কনষ্ট, কলিত যতে কলোক ভৈল ধৰ্ম ভস্ত। এই দুৰ্ঘোৰ কলিৰ যুগত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তিনিও জাতিয়েই ঘোৰ বিষয়াসক্ত হৈ হৰি ভক্তিক আওকাণ কৰিব। উক্ত তিনিও জাতিয়ে হৰি ভক্তি বৰ্জিত কৰি কৈৱৰ্তকে আদি কৰি সকলো ক্ষুদ্ৰ জাতিয়ে বিশুদ্ধ হৰিভক্তি মহাজ্ঞান লাভ কৰিব। আনকি যুগে যুগে অনাদৃত হৈ থকা অন্তৰ্য লোকসকলেও মহাহৰি ভজনা কৰি ভক্তি জ্ঞান লাভ কৰিব আৰু কলিত শুদ্ধ কৈৱৰ্ত প্ৰধান হ'ব। সেয়েহে শাস্ত্ৰত এনেধৰণে কৈছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি, নুশুনিবে হৰি ভকতিক কাণ পাতি, শুদ্ধ হব অনেক কৈৱৰ্ত আদি কৰি, অন্তে জপ যন্ত ভজি বেক মহাহৰি, অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান, এতেকে কলিত শুদ্ধ কৈৱৰ্ত প্ৰধান। হে সাধুসকল, চাওকচোন কলিযুগৰ যুগধৰ্ম হৰিনাম। শাস্ত্ৰৰ এই সাৰ সিদ্ধান্ত মূল কথা। এই ঘোষাত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সকলো লোককেই মিনতি বচনেৰে সকীয়াই দিছে, হে জনসমাজ, যিসকলে নিজৰ কুশল বাঞ্ছা কৰে, মংগল কামনা কৰে, তেওঁলোকে এই যুগধৰ্ম সকলো শাস্ত্ৰৰ সাৰ সিদ্ধান্ত মূল কথা হৰিগুণ নাম কীৰ্তন আচৰণ কেতিয়াও নেৰিবা। সেয়েহে মহাপুৰুষ মাধৱদেৱে আমাক নামঘোষাত সকীয়াই থৈ গৈছে। কি বুলি সকীয়াইছে? সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহি কে দুৰ্জা। সত্য যুগত ধ্যান, তেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, কলি যুগত একমাত্ৰ হৰি কীৰ্তনৰ বাহিৰে অন্য কোনো ধৰ্ম নাই। 14 শাস্ত্ৰ 18 পুৰাণ। 18 পুৰাণৰ সূৰ্য পুৰাণ মহাভাগৱতত এই যুগধৰ্ম বিস্তৃত ব্যাখ্যা আছে। এই সূৰ্য পুৰাণ মহাভাগৱতৰ তথ্য আধাৰত গুৰুজনে এই ঘোষা ফাঁকি আমালৈ সকীয়াই থৈ গৈছে। সত্য যুগৰ লোকসকল শান্ত শিষ্ট ধৈৰ্যশীল সৎচৰিত্ৰ পৰায়ণ
আছিল। প্ৰজাসকলৰ যুগ ধৰ্ম ৰূপে ধ্যান প্ৰচলিত আছিল। ধ্যানৰ জৰিয়তে জীৱসমূহে ভৱসাগৰ তৰি পৰম গতি লাভ কৰিছিল। ত্ৰেতা যুগৰ লোকসকলে যজ্ঞ আদি ধৰ্ম পালন কৰি সেই যজ্ঞ শুদ্ধভাৱে পৰম বিষ্ণুত নিবেদন কৰি গতি পাইছিল। দ্বাপৰ যুগত একমাত্ৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলেই ভক্তি ধৰ্ম আচৰণ কৰিছিল। পূজাই আছিল সেই যুগৰ যুগধৰ্ম। পূজা মানে পূজা শব্দে অন্য দেৱ দেৱীক পূজা কৰোৱা কথা কোৱা নাই। এই পূজা শব্দে পৰমেশ্বৰ মহাবিষ্ণুক ব্ৰাহ্মণসকলে, ঋষিসকলে, ৰাজসীসকলে, বিষ্ণু ভক্ত ক্ষত্ৰিয় ৰজাসকলে পূজা কৰিছিল। লগতে ঈশ্বৰৰ মুখ্য অৱতাৰসমূহকো পূজা কৰা হৈছিল দ্বাপৰ যুগত। ৰজা যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞত সকলো ৰাজঋষি, দেৱঋষি, ব্ৰহ্মঋষি আৰু বিষ্ণু ভক্ত ক্ষত্ৰিয় ৰজাসকলৰ সন্মুখত ঈশ্বৰ কৃষ্ণকে যজ্ঞ বুলি, ঈশ্বৰ বুলি পূজা কৰিছিল। বৈদিক প্ৰথামতে বাসুদেৱ, বিষ্ণু আদিক পূজাৰ উপৰিও কৃষ্ণ পূজা বিষ্ণু ভক্তসকলৰ মাজত প্ৰচলিত আছিল। কিন্তু এই ঘোৰ কলিকালৰ বাবে ওপৰত উল্লেখ কৰা তিনিও যুগৰ সাধন মাৰ্গসমূহ পৰম দুষ্কৰ হৈ পৰিল। সেয়েহে কলিযুগৰ অল্পায়ু মলমতি মনুষ্যসকলৰ বাবে একমাত্ৰ হৰিগুণ নাম কীৰ্তন ধৰ্মকেই যুগধৰ্ম বুলি ভগৱন্ত শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত গীতাত অৰ্জুনক এই কথাখিনি কৈ গৈছে। সেয়েহে মহাপুৰুষে কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যে বেতেবে নেৰিবা যুগ ধৰ্ম। হে বাপ বান্ধৱ আই মাতৃ তৰুণ তৰুণীসকল, আজিলৈ ইমানেই। পুনৰ এটি নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আমি আহিম। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৃষ্ণ শংকৰ।